হাই এভৰিৱান ৱেলকাম টু ৰিগেলিয়া। আজি মই আপোনালোকক এটা বস্তু দেখাম। জল্দি জল্দি আহক ভিতৰলৈ। ৰাতিপুৱা কাম হ'ল, এইজোপা আমাৰ বুটিকৰ ফ্ৰণ্টতে আছে, আমাৰ ঘৰৰ ফ্ৰণ্টতে এই বেলগছজোপা। আৰু এইফালে ভগৱান ধুনীয়াকৈ ধূপডাল জ্বলাই লৈ পেলাই দিনটো আৰম্ভ কৰোঁ। ৰিগেলিয়াৰ হেভি দায়িত্ব মোৰ ওপৰত পৰিছে, কাৰণ মোৰ ষ্টাফ গ'ল ঈদ খাবলৈ। চ' ঈদ আছিলে, তাই যিহেতু মুছলিম হয়, ঈদ আছিলে। চ' মই জানো ঈদটো মানে কিমান ইম্পৰ্টেণ্ট তেওঁলোকৰ কাৰণে, গতিকে গ'ল 3 দিনমান লিভত আছে। সেইকাৰণে মই কি কৰিছোঁ, গোটেইখিনি এইকেইদিন মই অকলে হেণ্ডেল কৰিছোঁ। কাষ্টমাৰ ভিৰো বেছি, কাৰণ বিহু যিহেতু। ৰ'ব, বিহু বুলি কওঁতে মনত পৰিলে, আপোনালোকক এই ভিডিঅ'টো মই স্পেচিয়েলি কেলৈ বনাইছোঁ জানেনে? মই যে কৈছিলোঁ আপোনালোকক কিবা এটা গিফ্ট দিম বুলি, আপোনালোকেতো এতিয়া গম পোৱা নাই মই কি গিফ্ট দিম। চ' মই ভাবিলোঁ আপোনালোকক কৈ দিওঁ গিফ্টটো কি দিওঁ, আৰু দেখাই দিওঁ, কৈ দিওঁ নহয়, দেখাই দিওঁ ধুনীয়াকৈ। আৰু এটা কথা, বিহুৰ কালেকশ্যন আহি গৈছে ধামাকা। এইটো মানে মই আপোনালোকক পটককৈ কেইটামান বস্তু দেখাবলৈ আহিছোঁ, ব'লক। ৰ'ব আপোনালোকক কি মেখেলা চাদৰ দিম সেইকেইটা বাৰু দেখাম, কিন্তু চাওকচোন বিহুৰ কালেকশ্যন আহিছে, ইমান ধুনীয়া ধুনীয়া ইমান গাল কালেকশ্যন আহিছে, মানে মই আপোনালোকক দেখাম বাৰু। গতিকে দেৰি নকৰিব, ৰিগেলিয়াত ইফালে বাম্পাৰ অফাৰো চলি আছে, আপোনালোক আহক। আৰু হেণ্ডলুম কালেকশ্যনত কি ক'ম, মানে টচ, মুগা, নুনি কটন, পাট, কেঁচা পাট, মানে কি নাই আৰু গোটেইখিনি আপোনালোকে পাই যাব। এবাৰ ৰিগেলিয়াৰ আউটলেটটো ভিজিট কৰক। এতিয়া ব'লক আপোনালোকক দেখাম আপোনালোকে কি গিফ্ট পাব। এই 3যোৰ কাপোৰৰ মই ধুনীয়াকৈ গিভ এৱে কৰিম, বহুত বেছি ধুনীয়া। মই মেলি পেলাই দেখাম বাৰু সেই কাপোৰকেইযোৰ কিমান বেছি ধুনীয়া, চাব পাৰে। এইকেইযোৰে কাপোৰ যিকেইযোৰ মই গিভ এৱে কৰিম। এইযোৰটো বহুত বেছি ধুনীয়া, একদম ডিজাইন কৰা আছে, জোনবিৰি, থুৰীয়া আৰু কাজিৰঙা, যিটো কাজিৰঙা ডিজাইন মাজতে যে মই ওলাইছিলোঁ, সেই কাজিৰঙা ডিজাইনৰ ধুনীয়া ৱৰ্ক কৰা আছে। চ' মই মেলি দেখাই দিছোঁ। এইযোৰ প্ৰথমযোৰ কাপোৰ খুব ধুনীয়াকৈ মুগা কালাৰত কৰা আছে, গল্ডেনত, মিক্স টচ কটন বুলি কওঁ আমি। গতিকে এইযোৰ আপোনালোকে পিন্ধিব পাৰিব, বিয়া চিয়া এইবিলাকতো পিন্ধিব পাৰিব। বহুত বেছি ধুনীয়া ডিজাইনবিলাক, আৰু জোৰোণ হওক, বিয়া বাৰু বা গেষ্ট হিচাপে ক'ৰবাত পিন্ধিব পাৰিব। খুব ধুনীয়া কাপোৰযোৰ, একদম পুৰা বিহু ভাইবৰ। আৰু ছেকেণ্ড কাপোৰযোৰ এইযোৰ দেখিছে, এইযোৰ পুৰা একদম মুগা টাইপ ডিজাইন, মানে আজিকালি ব্ৰকেট ডিজাইনটো চলি আহিছে ন, সেই ব্ৰকেট ডিজাইন টাইপ, মানে বহুত ধুনীয়া, বহুত এলিগেণ্ট হয়। এইযোৰ কাপোৰ আপোনালোকে চাব পাৰিব। হোল বডিত ধুনীয়াকৈ কাম কৰা আছে ৰেডত, বিহু বুলি ক'লে ৰেডে হয় নহয় নে, এইযোৰ পিন্ধিব পাৰিব। আৰু থাৰ্ডযোৰ অকণমান চিম্পল, কিন্তু বহুত বেছি ধুনীয়া, যিটো হাতীৰ ডিজাইন কৰা আছে, খুব মৰম লগা কাপোৰযোৰ। এইযোৰ অলপ মুগা টাইপৰ হয়, খুব ধুনীয়া, মানে ডিজাইনটো মই দেখাইছোঁ, হোল বডিত সেই হাতীৰ ডিজাইনটো কৰা আছে। মেখেলা হেভি, আৰু গোটেইকেইটাৰ লগত ব্লাউজ পিচ পাই যাব। চ' এইকেইযোৰ ইমান ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকক দেখালোঁ। আৰু গিভ এৱেত পাৰ্টিচিপেট কৰিবলৈ হ'লে মই কৈ আছোঁ ৰুলটো। আৰু গিভ এৱেটো ধৰক চলিব আমাৰ 1 তাৰিখ মানলৈ। 1 তাৰিখে ধুনীয়াকৈ ৰিজাল্ট দিম। আৰু গিভ এৱেটো এইকাৰণে কৰিছোঁ, কাৰণ বহুতে মানে কি হয়, পাৰ্টিচিপেট কৰে কিন্তু এটা দুটা ভিডিঅ'ত কমেণ্ট কৰি গুচি যায়। তো মই মানে চাব বিচাৰিছোঁ, মই বিচাৰোঁ ইমান ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰ 3জনত মই চিলেক্ট কৰিম। এনেকুৱা 3জন মানুহে পাওক, 3জনে 3যোৰ কাপোৰ পাব। সেই এনেকুৱা 3জন মানুহে পাওক যি মোৰ লয়েল মানে অডিয়েঞ্চ হয়, মোৰ প্ৰত্যেকটো ভিডিঅ' চাই, বা মেক্সিমাম ভিডিঅ' চাই, চব ভিডিঅ' চাব নোৱাৰিলেও মেক্সিমাম ভিডিঅ' চাই। গতিকে আগতে যিখিনিয়ে কমেণ্ট কৰিছিলে মই সেইখিনি বাৰু ৰাখিছোঁ। আৰু বহুতে কৈ আছে স্ক্ৰীনশ্বটটো বোলে হোৱাটছআপত কি ইনষ্টাগ্ৰামত দিব নোৱাৰে। গতিকে মই এটা কাম কৰিলোঁ, মই হোৱাটছআপ নাম্বাৰ এটা দি দিছোঁ। এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে পঠাই দিব। এটা কথা, এই ভিডিঅ'টো মানে পাৰ্টিচিপেট কৰা সকলৰ ৰুলটো হৈছে, নাম্বাৰ 1, এই ভিডিঅ'টো 5জনক শ্বেয়াৰ কৰিব লাগিব। আৰু ছেকেণ্ড হৈছে ৰিগেলিয়া পেজটো আৰু জুপিটাৰ দত্ত যিটো ইনষ্টাগ্ৰাম পেজ, সেইটো আপোনালোকে ফ'ল' কৰিব লাগিব, কাৰণ এই ভিডিঅ'টো ৰিগেলিয়াই স্পনচৰ কৰি আছে। গতিকে মই বিচাৰোঁ তেওঁলোকৰ ৰিগেলিয়াৰো ফ'ল'ৱাৰ হওক। আৰু থাৰ্ডটো হৈছে, এই ভিডিঅ'টোৰ তলত এটা ধুনীয়াকৈ কমেণ্ট কৰে আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা কি শিকে, বা কি মোৰ বিষয়ে আৰু আপোনালোকে কেনেকৈ ভাবে, ধুনীয়াকৈ কমেণ্ট কৰিব। কমেণ্ট কৰি আপোনালোকৰ নাম আৰু এড্ৰেছটো দি দিব, ঠিক আছে। চ' আৰু মই বিচাৰোঁ মোৰ কোনোবা ভাল লয়েল অডিয়েঞ্চেই পাওক। তো এইখিনি ৰুল ৰেগুলেশ্যন ফ'ল' কৰিলে হ'ব। আৰু আপোনালোকে বিহুৰ আগতে ধুনীয়াকৈ পাই যাব। মই DTDCৰ জৰিয়তে পঠাই দিম। আৰু লাকি ড্ৰ যোগেদি 3জন মানে আমি বিচাৰিম ধুনীয়াকৈ। গতিকে আপুনিও হৈ যাব পাৰে, যিহেতু ময়ো জানো ন কোনে অলপ চলপ কমেণ্ট কৰে নকৰে, মোৰ নিজৰো ভাল লাগিব, নিজৰ এটাটো থাকিব ন। চ' তেনেকৈ মই চিলেক্ট কৰিম আৰু লাকি ড্ৰও কৰিম। গতিকে চিন্তা নকৰিব, ধুনীয়াকৈ পাৰ্টিচিপেট কৰি লওক। আৰু আমাৰ ৰিগেলিয়াত বহুতখিনি ধুনীয়াকৈ বিহুৰ কালেকশ্যন আহিছে, আপোনালোককতো দেখাইছোঁ। আৰু অকণমান যিহেতু ভিডিঅ'টো কৰিলোৱে গিভ এৱেৰ কথাটো ক'বলৈ, অলপমান ভাবিলোঁ দেখাই দিওঁ ব'ল। বিহুৰ বতৰ যেতিয়া ষ্টাৰ্ট কৰোঁ, ব'লক টচৰ কালেকশ্যনেদি অলপ দেখাই দিওঁ। আৰু আমাৰ টচৰ কালেকশ্যন 5000ৰ পৰা ষ্টাৰ্টিং, চিম্পলবিলাক, তাৰপিছত 6000, 7000, 8000, অফাৰত একদম লাষ্ট 8500লৈকেহে আছে। আৰু একদম গল্ডেন গুণা হওক, ব্লেক টচ হওক, ডিজাইনাৰ টচ হওক, গোটেইখিনি আছে। মই অলপ কালেকশ্যন আপোনালোকক দেখাই দিছোঁ। বিয়া চিয়াৰ কাৰণে যদি কোনোবাই লওঁ বুলি ভাবি আছে, ল'ব পাৰে। বহুতখিনি কালেকশ্যন আছে, বহুত বেছি ধুনীয়া। আৰু আপোনালোকে ভাল পাব গোটেই কালেকশ্যনখিনি, বিহুৰ কাৰণেও ভাল, বিয়াৰ কাৰণেও ভাল, আৰু ডিজাইনাৰো আছে। লগতে আমি
কাষ্টমাইজো কৰোঁ দেই টচৰ কালেকশ্যন যদি কোনোবাই বিচাৰিছে কৰিব পাৰে আৰু গোটেই কালেকশ্যনখিনি ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ আৰু বিহুৰ কাৰণে মানে বহুতখিনি আমাৰ অলৰেডি চ'ল্ড আউট হৈয়ে গ'ল বাৰু তথাপিও যিমানখিনি আছে আপোনালোকক দেখাই দিওঁ লগতে আমাৰ ইয়াত ডাইটছো পাব মই ডাইটছো দেখাম আৰু যিটো টচ কটন বৰ্তমান টচ কটনটো বহুত ট্ৰেণ্ডিঙত আছে ন মানে আপুনি টচ কটন হেণ্ডলুম টচ কটনটোতো ইনভেষ্ট কৰিব পাৰে যদি বহুত বেছি বাজেট নাই তেতিয়া ভাল হয় মই টচ কটনৰো দেখাম বাৰু কিন্তু এইখিনি যিখিনি আপোনালোকক এতিয়া দেখাইছোঁ এইখিনি একেবাৰে পিয়'ৰ টচ হয় কেতিয়াও তেনেকৈ দেখুওৱা নাযায় ন কালেকশ্যন গতিকে মই আজি যিহেতু গিভৱেৰ কাৰণে ভিডিঅ'টো বনাইছিলে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু ভিডিঅ'টো শ্বেয়াৰো কৰিব পাৰে আপোনালোকে গোটেই কালেকশ্যনখিনি বাৰু পচিবল নহয় তথাপিও মেক্সিমাম কালেকশ্যন দেখাই দিছোঁ বেছিকৈ চাবলৈ হ'লে আপোনালোকে ৰিগেলিয়াৰ আউটলেটটো ভিজিট কৰিব এইখিনি হৈছে হেণ্ডলুম টচ কটনৰ কালেকশ্যন ইমান বেছি ধুনীয়া একদম গৰমত পিন্ধিবলৈও ভাল আৰু বিহুত পিন্ধিবলৈ একদম ভাল এইখিনি হৈছে টচ কটন খুব মৰম লগা এইটো কালাৰ চাওক এইটো কালাৰো বহুত বেছি ধুনীয়া অলপ আছিলে আমাৰ অনলাইনত চ'ল্ড আউট হৈ গ'ল দেন এইখিনি ইমান ধুনীয়া কালাৰ চালাৰ বহুত বেছি ধুনীয়া ইয়াৰ ভিতৰত যদি আপোনালোকৰ কিবা ভাল লাগিছে এনেকৈ মোক ক'লেই হ'ল যে ফটো দিয়ক বুলি মই হোৱাটছএপত ধুনীয়াকৈ ফটো দি দিম আৰু এতিয়া মই ভাবিছোঁ ডাইটছৰ কেইযোৰমান ধুনীয়া ধুনীয়া কালেকশ্যন দেখাওঁ আপোনালোকক চাওক এইকেইযোৰ ধুনীয়া ধুনীয়া ডাইটছৰ এইযোৰ গ্ৰীণত আছে একদম কপৌ ফুল ডিজাইনত ইমান বেছি ভাল লাগিছে কালাৰটো আছে অলিভ গ্ৰীণত এযোৰ আছে পিংক কালাৰত ইমান ভাল লাগিছে ডিজাইনটো মৰম লগা আৰু এইযোৰ হৈছে আৰ্ট টনত আছে কাপোৰযোৰ ইমান মৰম লগা আৰু এযোৰ হোৱাইট টচত আছে খুব বেছি ভাল লাগিছে দেন এই কালাৰটো বহুত বেছি ভাল লাগে এযোৰ আছে চাওকচোন একদম পিচ লাইট পিচ কালাৰত আছে দেন এছ কালাৰতো এযোৰ আছে এইযোৰ এছ কালাৰত আছে এইযোৰো খুব মৰম লগা কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু চবতকৈ ফেভৰেট যে এইযোৰ একদম পুৰা পিংক কালাৰত আছে কাপোৰযোৰ ইমান ভাল লাগে ন কাপোৰযোৰ ইমান বেছি ধুনীয়া এইখনৰ মেখেলা পুৰা হেভি চিলভাৰ গুণত কাম আছে খুব মৰম লগা আৰু এইযোৰ অলপ মানে ঠিক গ্ৰীণ নহয় ব্লু গ্ৰীণ এনেকুৱা মাজত আছে কাপোৰযোৰ এইযোৰো বহুত বেছি ধুনীয়া এইযোৰো ডাইটছত আছে খুব মৰম লগা এইযোৰ কাপোৰো আৰু এযোৰ ডাইৰেক্ট আছে স্কাই ব্লুত এইযোৰ আছে পুৰা স্কাই ব্লুত আছে এইযোৰ কাপোৰ ধুনীয়াকৈ কপাৰ গুণা আৰু স্কাই ব্লুত আছে এইবিলাক কাপোৰ ডাইটছৰো একদম ষ্টাৰ্টিং প্ৰাইচ 5000 আপোনালোকে ল'ব পাৰে আৰু এইযোৰ আছে এইযোৰো পুৰা ধুনীয়া কালাৰটো কপাৰ গুণাত আছে এছ কালাৰত আছে খুব মৰম লগা অলপমান আপোনালোকক দেখাইছোঁ গোটেইখিনি দেখুৱা একদম পচিবল নহয় ফটাফট আপোনালোকক দেখাই দিছোঁ কেইযোৰমান মুগাৰ এনেকুৱা যোৰাও আহিছিল হা বহুত বেছি ভাল লাগে এনেকৈ যে নাচনী যোৰা বুলি কয় নেকি নাচনী যোৰা এইযোৰ ইমান বেছি ধুনীয়া আছিলে ন এইবিলাক কেইবাযোৰো নাচনী যোৰা আছে তাৰপিছতে কেইযোৰমান ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ মই আপোনালোকক অলপমান দেখাই দিছোঁ কাপোৰ কেইযোৰ খুব ধুনীয়া এইযোৰ আপোনালোকে বিয়া বাৰুতো পিন্ধিব পাৰে কটন ব্লেণ্ডেড চিল্ক হয় এইযোৰ কাপোৰ আপোনালোকে চাব পাৰে এইযোৰ একদম কটন ব্লেণ্ডেড চিল্ক হয় বহুত বেছি ধুনীয়া আৰু কেইবাটাও কালাৰত আছে একদম ধুনীয়া হয় কাপোৰযোৰ আপোনালোকৰ যদি মন যায় মেলি দেখাবলৈ ক'ব হা মোক কমেণ্ট কৰিব মই ধুনীয়াকৈ দেখাই দিম গ্ৰীণতো আছে তাৰপাছত ব্লুত আছে কেইবাযোৰো আছে এইটো কালাৰত আছে বহুতখিনি আছে মানে এইটো চাওক এইটো যে ইমান বেছি ধুনীয়া এইটো কটন কেঁচা পাতৰ আহিছে একদম চিলভাৰ গুণাত আহিছে ইমান বেছি ধুনীয়া কটন কেঁচা পাত একদম বিহুত আহিছে বিহুৰ কাৰণে একদম ফিক্স পাৰি খুব বেছি ধুনীয়া এইটো ৰঙাত বহুতে বিচাৰি থাকে ন কটন কেঁচা পাতৰ ৰঙা এইটোতো আহিছে ৰিগেলিয়াৰ কালেকশ্যন আপোনালোকে দেখিলে গম পায় হেণ্ডলুম কালেকশ্যনত বহুত বেছি ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইটো এটা ইমান বেছি প্ৰিমিয়াম মানে ক'বলৈ গ'লে এটাতকৈ এটাৰ ওপৰত মানে আমাৰ ৰিগেলিয়াৰ কালেকশ্যন যিবিলাক বিশেষকৈ যিখিনি বিহু কালেকশ্যন আহিছে মই কি ক'ম আৰু কালি আহিছিলে ক্লায়েণ্টছ বিয়াৰ বজাৰ কৰিবলৈ আৰু বিহু বজাৰ কৰিবলৈ তেওঁলোকে মানে কৈ গৈছে ইমান বেছি ভাল লাগিছে এনেকুৱা মন গৈছে মানে গোটেইখিনি উঠাই নিওঁ এইফালে আমাৰ হোৱাইট যোৰাও কেইবাটা আছে দেই উইথ ৰিহা ছেট হওক এইটো এটা যোৰা হওক এইবিলাক হওক বহুতখিনি আছে ৰিহা থকা হওক হোৱাইট যোৰা আপোনালোকে চাবলৈ বিচাৰিব পাৰে মই দুটা আপোনালোকক দেখাওঁ বস্তু এইকেইটা মানে বহুত ইউনিক বস্তু হা এইকেইটা আহিছিলে যিটো এটা লুধিয়ান পাট বুলি কয় যে লুধিয়ান পাটত ডিজাইনাৰ যোৰা কেইটামান আহিছিলে মানে গোটেই বডিত ধুনীয়াকৈ জাপি ডিজাইন কৰা আছে এইটো ৰয়েল ব্লু কালাৰত আহিছে ইমান বেছি ধুনীয়া আৰু এইটো ব্লেক কালাৰত আহিছে মানে হোল বডিত একদম ডিজাইনাৰ ৱৰ্ক কৰা আছে একদম বিয়া চিয়াত পিন্ধিবলৈ একদম আল্টিমেট হয় আৰু কাৰোবাক গিফ্ট চিফ্ট যদি দিব বিচাৰিছে একদম আল্টিমেট হয় বহুত বেছি ধুনীয়া যদি ভালকৈ চাই মোক মেছেজ দিলেই হ'ল মই দেখাই দিম মই দেখাই দিওঁ এটা এইবিলাক মানে পুৰা হেভি মেখেলা পুৰা পিয়'ৰ কটনৰ যোৰা হয় ধুনীয়াকৈ চিলভাৰ গুণাত কাম আছে বহুত বেছি ধুনীয়া একদম ফিক্স পাৰি হয় গিফ্টৰ কাৰণেও ভাল বিহুত পিন্ধিবলৈও ভাল বিহুত পিন্ধিবৰ কাৰণে একদম
এইকেইটা যোৰা মানে বিহুত পিন্ধিবলে একদম পাৰফেক্ট আপোনালোকে যদি অৰ্ডাৰ কৰোঁ বুলি ভাবিছে মোক মেছেজ কৰিলেই হ'ল কটন কেঁচা পাটৰ যে আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে মই দেখাওঁ চাব হা এইটো কালাৰত চাওক ইমান ধুনীয়া একদম লেভেণ্ডাৰ কালাৰত এই কাপোৰযোৰ ইমান মৰম লগা ৰেডতটো বহুতে বিচাৰি থাকে এইটো ৰেডত আছে এইটো বহুত মৰম লগা কটন কেঁচা পাট তাৰপিছত বিভিন্ন কালাৰত আছে এতিয়া মানে চল্ড আউট হৈয়ে গৈছে ক্লায়েণ্টছবিলাক আহি আছে দেন এইটো চাওক এইটো বহুত বেছি ধুনীয়া কটন কেঁচা পাট এইটো এইযোৰটো চল্ড আউট হৈছে দেখিছে নহয় এইটো মই পাহৰিয়ে আছোঁ এইযোৰ মানে আমাৰ অনলাইনতো গৈ থাকে ন একদম মানে ডিজাইন আহিলে ৰখিয়ে নাথাকে চব চল্ড আউট হৈ যায় দেন এইযোৰ চাওকচোন ইমান ধুনীয়া লাগিছে ন এই কালাৰটোত মানে ইমান গৰ্জিয়াছ লাগিছে পিংক কাম কৰা আছে একদম খুব মৰম লগা এই কালাৰটো মুগা টাইপো হয় মানে বহুত বেছি ধুনীয়া দেন এইটো এটা আছে কটন কেঁচা পাট খুব মৰম লগা মই ফটাফট দেখাইহে দিছোঁ যিহেতু কালেকশ্যনখিনি সকলোৱেতো আহিব নোৱাৰে ন কিছুমানে এনেকৈ ভালকৈ চাব বিচাৰে এয়া চাওক এইযোৰ কাপোৰ সাংঘাতিক ধুনীয়া মানে সাংঘাতিক ধুনীয়া অনলাইনতো এদিনত 10যোৰ মানহে মিনিমাম কাপোৰ দেখুওৱা হয় মই গোটেই কালেকশ্যনখিনি দেখাই দিছোঁ যিমান পাৰোঁ এইযোৰ কাপোৰ বহুত ধুনীয়া দেন বিহুৰ সময়ততো বহুতে মানে হোৱাইট বিচাৰে ন হোৱাইটত এযোৰ কাপোৰ আছে একদম প্ৰিমিয়াম কাপোৰ কটন কেঁচা পাটৰ এযোৰ চাওক কটন কেঁচা পাট কিমান ধুনীয়া আৰু অলপমানতো পেকেট খোলাই নাই সেইখিনিতো আপোনালোকে ইয়াত আহিলেহে দেখিব পাৰিব আৰু আমাৰ এভৰি ফ্ৰাইডে নতুন নতুন কালেকশ্যন আহিয়ে থাকে আৰু এই কাপোৰযোৰ যে চাওকচোন গল্ডেন গুণাৰ কাম কৰা আছে কাপোৰযোৰত ইমান ধুনীয়া মানে কটন কেঁচা পাট হ'ল বডি তেনেকৈ সৰু সৰু বুটাৰ কাম আছে এইযোৰো বহুত বেছি ধুনীয়া অলপ ডিপ কালাৰ যদি বিচাৰে এইযোৰো কিমান ধুনীয়া কটন এইযোৰ বহুত বেছি ধুনীয়া কটন কেঁচা পাট তাৰপিছত যদি আপোনালোকৰ ইয়াৰ ভিতৰতো কিবা ভাল লাগিছে মোক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিলে হ'ল অৰ্ডাৰটো লৈ ল'ব পাৰিব আমি এক্সপ্ৰেছ ডেলিভাৰী দিওঁ এদিন দুদিনতে পাই যাব এইযোৰ চাওক কালাৰটো একদম মানে ব্ৰাইট হয় কালাৰটো ইমান ধুনীয়া এইযোৰ চাওক ইমান ধুনীয়া ফিক্স পাৰীৰ কটন কেঁচা পাটৰ এইযোৰ চাওক এইযোৰো কম ধুনীয়া নে এইযোৰো বহুত বেছি ধুনীয়া কাপোৰযোৰ একদম মানে বহুত ইউনিক হয় ডিজাইনবিলাক আৰু ফিক্স পাৰি আছে এতিয়াতো মেলি মেলি দেখাবলৈ একদম পচিবল নহয় সেইকাৰণে মই এনেকৈ দেখাই দিছোঁ এই কালাৰটো চাওক আছে এযোৰ কটন কেঁচা পাটৰ নেভি ব্লু আৰু অৰেঞ্জত আছে এযোৰ দেখাওঁ এইযোৰ ৰেড কালাৰত ইমান ধুনীয়া এইযোৰ মানে চল্ড আউট হৈ গৈছিল এতিয়া আকৌ আহিছে হ'ল বডিত সৰু সৰু বুটা আৰু গাটোত ইমান ধুনীয়াকৈ কাম কৰা আছে চ' মোটামুটি অলপ দেখাই দিলোঁ আৰু ষ্টেপল কটনত যদি চাবলৈ হয় এনেকুৱাবিলাক আছে এইযোৰাও বহুত বেছি ধুনীয়া দেন কফি আৰু এইটোত চিলভাৰ গুণাত আছে ধুনীয়াকৈ আৰু চবতকৈতো এতিয়া ট্ৰেণ্ডিঙত আছে এইটো এই ৰয়েল ব্লু কালাৰটো ন ৰয়েল ব্লু কালাৰ যোৰাটো হ'ল বডি এনেকৈ সৰু সৰু বুটাৰ কাম আছে কেনেকুৱা ধুনীয়া লাগে আৰু এইটো পাৰ্পলত আছে ৰেডত আছে হোৱাইটত আছে গ্ৰীণত আছে এইটোত আছে এইটো নতুন ঘিচাত আহিছে একদম হেভি যোৰা এইটো সাংঘাতিক ধুনীয়া এইবিলাক গিফ্টৰ কাৰণে বা নিজৰ কাৰণেও ল'ব পাৰে বাজেটৰ ৱাছ কটনত এনেকুৱা কপৌফুল ডিজাইনৰ বিৰাট ধুনীয়া ধুনীয়া মেখেলা চাদৰ আহিছে দেই এনেকুৱা কপৌফুল ডিজাইনৰ আহিছে এইযোৰ ব্লেকত দেন এইযোৰ ব্লুত এইযোৰ গ্ৰীণ ইমান ধুনীয়া ৱাছ কটনত আহিছে এইবিলাক আৰু এয়া বোৱা কটনত চাওকচোন বিহু বুলি কি ধুনীয়া ধুনীয়া কাপোৰ আহিছে এইযোৰ বোৱা কটনত আহিছে এযোৰ খুব মৰম লগা দেন ৰেডত আহিছে এইযোৰ ৰয়েল ব্লুত আহিছে খুব মৰম লগা এইযোৰ ব্লেকত আহিছে ৰেড এনেকুৱা ভেৰাইটি কালেকশ্যন আছে কটনৰ এইযোৰ চাওকচোন ষ্ট্ৰবেৰী ডিজাইনত ইমান মৰম লগা এতিয়া এটা বস্তু বহুত ট্ৰেণ্ডিঙত আছে আপোনালোকে গম পাইছে চাগে পদ্মিনী যোৰা মানে ইমান ধুনীয়া লাগে মই এটা আপোনালোকক দেখাই দিওঁ কেনেকুৱা যিটো মানে ইমান ভাল হয় গৰমত পিন্ধিবলৈ পদ্মিনী যোৰাকেইটা আৰু চবতকৈ কি ভাল লাগে জানে আপুনি যেতিয়া কাপোৰযোৰ পিন্ধিব এই ডিজাইনটোৰ কাৰণে মানে বহুত বেছি ভাল লাগে এই ডিজাইনটোৰ কাৰণে এইটো মানে গেৰো ডিজাইন বুলি কয় বহুত বেছি ধুনীয়া লাগে চ' এনেকুৱাত কেইবাটাও কালাৰ আছে আমাৰ এয়া ৰেডত আছে অলপতো আছিলে কালি অফলাইন আহিছিলে চল্ড আউট হৈ গ'ল ব্লেক দেন য়েল্ল' দেন আছে এয়া পিংক তাৰপিছত আছে দুটা মিচিং যোৰা লাষ্ট দুটাই বাকী আছে গ্ৰীণ আৰু চকলেট কালাৰ বাকী চব চল্ড আউট হৈ গ'ল জাষ্ট নাও আহিল কেইটামান নুনি আৰু মাছৰাজৰ কাপোৰ এইটো ইমান ধুনীয়া য়েল্ল' কালাৰত ব্লেক কালাৰত তাৰপাছত এইটো গ্ৰীণ এইটো আকৌ ব্লু এণ্ড গল্ডেন খুব ধুনীয়া এইটো চাওক কালাৰ কি মৰম লগা মানে এইটো ইমান মৰম লগা কালাৰটো একদম পাৰ্পল এইটো আকৌ ৰয়েল ব্লু এইটো দেন এইটো গ্ৰীণ খুব মৰম লগা এইটো এটা কালাৰ গোটেইকেইটাই ধুনীয়া নহয়নে কালাৰ ইয়াতো বহুতখিনি আছে ধুনীয়া ধুনীয়া এয়া চাওক এইযোৰ হয় এইযোৰ নুনিত আছে এইযোৰ চাওক ব্লেকত এইযোৰ ব্লুত এযোৰ আছে টিল ব্লু কালাৰত এইবিলাক দেখাই নিদিওঁ আৰু গোটেইবিলাক দেখাবলৈ বহুত টাইম লাগিব এইযোৰ আছে পুৰা ধুনীয়াকৈ ইমান বেছি ভাল লাগে ন এই গ্ৰীণটো বহুত বেছি ধুনীয়া এইটো চাওক এইটো আছে ৰেডত
এইটো এটা কালাৰ আছে ক্ৰীম কালাৰত, এইটো আকৌ আছে পিংকত, এইটো এটা আছে পাৰ্পলত, এইটো এটা আছে চকলেটত, দেন এইটো এটা আছে ইমান বেছি ধুনীয়া, দেন এইটো চাওক এইটো পিংকত এটা আছে। আজি মেইনলি মই হেণ্ডলুম কালেকশ্যনখিনিহে দেখাইছোঁ, মানে হেৰিখিনি চিল্কৰ কালেকশ্যন একো দেখুওৱা নাই, বিহু বুলি কি কি কালেকশ্যন আছে সেয়া দেখাইছোঁ। দেন এইযোৰ চাওক গ্ৰীণত আহিছে, এইযোৰো বহুত বেছি ধুনীয়া আৰু এইযোৰত একদম ঘিচা কাম কৰা আছে, ইমান মৰম লগা কাপোৰযোৰ। কালেকশ্যন শ্বেয়াৰ কৰি থাকোঁতেই ক্লায়েণ্টছ আহিলে আৰু সেইকাৰণে ভিডিঅ'টো মই আধাতে ষ্টপ কৰিব লগা হ'ল, নহ'লে মই অসমীয়া গহনা কিবা কিবিও মই দেখালোহেঁতেন, আপোনালোকে যদি বিচাৰে ল'ব পাৰে অসমীয়া গহনাও। আৰু বহুতখিনিয়ে মৰম ছাপোৰ্ট দিছে, বহুত বেছি থেংক ইউ, আপোনালোকে ইমান মৰম দিছে, ইমান ছাপোৰ্ট কৰিছে, সেইকাৰণে একচুৱেলি মই গিভ এৱেটো আনিছোঁ। আৰু বিহুৰ কালেকশ্যন আধা আধি খতমেই হ'ল, কিন্তু চিন্তা নকৰিব, আমাৰ আৰু কালেকশ্যনছ আহি আছে, গতিকে সোনকালে সোনকালে ৰিগেলিয়া ভিজিট কৰক, নহ'লে অনলাইন অৰ্ডাৰ কৰিব পাৰে। এইখিনি অৰ্ডাৰ আহিলে মানে পাৰ্চেল পেকিং কৰিব লাগিব, এইখিনি আৰু ইয়াতো ৰেডি কৰা আছে কাপোৰ, ইয়াতো আছে, এইবিলাক গোটেই পাৰ্চেল পেক কৰিব লাগিব, একদম দম হৈ আছে, গতিকে বহুতখিনি কাম আছে। আকৌ আপোনালোকক ভিডিঅ'টো এডিট কৰি মই এতিয়া দিবও লাগিব। চ' এইখিনিয়ে আছিলে, মানে অকণমান আপডেটটো দি দিলোঁ আৰু আপোনালোকক, ৰিগেলিয়াৰ বিহু কালেকশ্যনখিনিও দেখাই দিলোঁ। আপোনালোকে আহিব, ৰিগেলিয়া একদম ওচৰতে, এই ৰাস্তাটো দেখিছে নহয়, এইটো DC অফিচলৈ যোৱাৰ ৰাস্তাটো, এইফালে গ'লে আপোনালোকে পাব ৰিগেলিয়া হাউচ নম্বৰ 247, নহ'লে গুগলৰ যিখিনি ৰিগেলিয়া মানে এড্ৰেছ আছে সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু গুগল ৰিভিউজখিনি চাব, কাৰণ গুগল ৰিভিউজত মানুহে সদায় জেনুইন ৰিভিউ দিয়ে, গতিকে বহুতখিনি আমাক গুগল ৰিভিউজ দি থৈ দিছে, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি থৈ দিছে, ভাল বেয়া গোটেইখিনি আপোনালোকে চাব। চ' ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। আৰু গিভ এত যিসকলে পাৰ্টিচিপেট কৰিছে, জল্দি ভিডিঅ'টোত কমেণ্ট কৰক, এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'। টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।